আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ নতুন চিনেমা ৰঘুপতি আপোনালোকৰ মাজলৈ আহি আছে অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ এই ছবিখন আগবঢ়াই দিব লগতে এই ছবিখন নিৰ্মাণ কৰোঁতে তেওঁলোকে কিমান কোটি টকা খৰচ কৰিলে ছবিখনৰ ফাইট সিকুৱেন্সবোৰ তেওঁলোকে কি ধৰণে শ্বুট কৰিলে দক্ষিণাত্য ছবিৰ দৰে কৰি তুলিবৰ বাবে ৰবি শৰ্মা সম্পূৰ্ণ চেষ্টা কৰিছে ছবিখনত আপোনালোকে কোন কোন জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক দেখিবলৈ পাব এই আটাইবোৰ কথা জানিবলৈ আপুনি আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব লগতে ছবিখন কোন তাৰিখে মুক্তি দিয়া হ'ব এই আটাইবোৰ কথা আজিৰ এই ভিডিঅ'টিতে আপোনালোকক জনাই যাম বন্ধুসকল ৰবি শৰ্মা বহু চেষ্টা আৰু কষ্টৰ ফলত এই ছবিখন নিৰ্মাণ কৰি তুলিছে তেওঁলোকে ভিন্ন ঠাইত শ্বুটিং কৰি এই চিনেমাখন সম্পূৰ্ণ কৰিছে এই চিনেমাখন নিৰ্মাণ কৰোঁতে সৰ্বমুঠ তেওঁলোকৰ 3 কোটিতকৈ অধিক টকা খৰচ কৰিছে লগতে এই চিনেমাখনত দেখুওৱা ফাইটসমূহ দক্ষিণাত্য চিনেমাৰ দৰে কৰি তুলিবৰ বাবে অৰ্থাৎ RRR KGFত দেখুওৱা ফাইটসমূহৰ দৰে কৰি তুলিবৰ বাবে তেওঁলোকে দক্ষিণাত্য ছবিত কাম কৰা কলা কৌশলীক হায়াৰ কৰি আনি এই ছবিখনৰ ফাইট সিকুৱেন্সবোৰ শ্বুটিং কৰিছে এই ফাইট সিকুৱেন্সবোৰ তেওঁলোকে কি ধৰণে শ্বুটিং কৰিলে তাৰে কিছু দৃশ্যাংশ প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই দৰ্শকৰ বাবে এখন ধামাকা ছবি উপহাৰ দিবলৈ গৈ আছে অহা 2 জুন তাৰিখে বন্ধুসকল প্ৰত্যেকটো ছবি গৃহতে উপলব্ধ হ'ব ৰঘুপতি অহা 2 জুন তাৰিখে এই ছবিখনত বহুতো নপুৰণি শিল্পীয়ে কাম কৰিছে ৰবি শৰ্মাৰ পৰা আৰম্ভ কৰি অৰুণ হাজৰিকা কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ দৰে জনপ্ৰিয় অভিনেতাক আপোনালোকে এই ছবিখনত দেখিবলৈ পাব লগতে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাৰ পৰা আৰম্ভ কৰি প্ৰিয়ম পল্লৱীলৈকে আপোনালোকে এই ছবিখনত দেখিবলৈ পাব এই ছবিখনৰ সৰু আপডেটৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি জনাবচোন লগতে যদিহে আপুনি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাছিল সো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব